কঁকালটো পৰিলোঁ এতিয়া কঁকালৰ বিষ। ভগৱান কি যে হ'ব নহয়, কি যে কৰোঁ। ভগৱানে কি যে দিন দেখাইছে অ' প্ৰভু, কি দিন দেখাইছা তুমি। ঘৰত খাবলৈ একো নাই, এতিয়া দোকানখনো খুলিম কেনেকৈ অ' এই কঁকাল বিষত উঠিবই পৰা নাই অ' প্ৰভু কৃষ্ণ কৃষ্ণ। অ' মা, তোমাৰ কঁকাল বিষটো বেছি আছে নেকি? আইজনী নকবি একদম মানে বৰ বিষ হৈছে। এই ৰাতিপুৱাহে বেছিকৈ বিষটো উঠিছে আৰু এতিয়া এই আকৌ ইফালে দোকানো যাব লাগে, কি যে হ'ব নহয়। তই আহিলি পিছে। বেছি বিষ উঠিছে নেকি? দিয়া নহ'লে ঠিক আছে, আজি তুমি ঘৰতে ৰেষ্ট লোৱা, মই দোকানলৈ যামগৈ দিয়া। মই আজি কলেজ নাযাওঁ নহয়, আৰু আজি মোৰ টিউশ্যনৰ পইচা পালোঁ, তো সেই মই আহোঁতে বজাৰ চজাৰ কৰি লৈ আনিম দিয়া। তুমি চিন্তা নকৰিবা, তুমি ঘৰতে ৰেষ্ট লোৱা এতিয়া। ছোৱালীজনীনো আৰু কিমান কষ্ট কৰিব ভগৱান। এতিয়া টিউশ্যন কৰি আকৌ কলেজ নগৈ এতিয়া দোকানলৈ যাব পাইছে। তাই যে কিমান পঢ়িবলৈ ইচ্ছা আছিলে, কিন্তু এতিয়া আৰু নোৱাৰিছোঁগৈ আৰু। দেউতাকজন থকাহেঁতেন যে তাই কিমান সকাহ পালেহেঁতেন। আজি দেখোন একটাও কাষ্টমাৰ অহা নাই, আমনি লাগিছে দেখোন। অঁ, এজনী দেখোন আমাৰ ৰীতা। আজি ৰীতা কেনেকৈ দোকানত আহি ওলালেহি আকৌ। অঁ পেহী, আজি মানে মা কোৱাৰ্টাৰত পৰিলে যে, তাই কঁকাল বিষ হৈ আছে। তাকে এতিয়া ৰেষ্ট ল'বলৈ দিছোঁ। মই বোলো আজি মই দোকানত ৰৈ দিম দিয়া, তুমি যাব নালাগে, মই আজি কলেজ নাযাওঁ আৰু বোলো। হয় নেকি? অঁ, বেছি বেয়াকৈ হ'ল নেকি? দে ঠিকে আছে বাৰু, তই আজি আহিছ। নাই, অকণমান দুখ পাইছে তথাপিও। তাকে এতিয়া ঘৰলৈ গৈহে গম পাম আৰু। এতিয়া কিবা ল'ব নেকি আপুনি পেহী? কিবা চব্জি তব্জি লৈ লওক। মোৰ ৰাতিপুৱাৰ পৰা একোৱেই হোৱা নাই, ৰৈ আমনি লাগিছে। কাষ্টমাৰ যে এজনো অহা নাই এতিয়ালৈ। হয় নেকি? দে মোক বেঙেনা আধা কেজি দে, আৰু কি আছে, আৰু জলকীয়া এপোৱামান দে। অঁ ঠিক আছে, ৰ'ব দি আছোঁ। পিছে ৰীতা, তোৰ পঢ়া শুনা কেনেকুৱা চলিছে? তোৰ এইবাৰ ডিগ্ৰী কমপ্লিট হ'ব চাগে? অঁ পেহী, ডিগ্ৰীটো কমপ্লিট হ'ব আৰু মোৰ আৰু কেইটামান দিনহে আছে, লাষ্ট এক্সাম দিবলৈ আছে আৰু তাৰপাছত আৰু শেষ আৰু। অঁ দে ভাল বাৰু। এতিয়া ভালকৈ কিবা এক্সাম পাতি দিবি আৰু চাকৰিৰ কাৰণে। কিবা এটা কৰ, মায়েওনো কিমান কষ্ট কৰিব আৰু অকলে। মাৰে দেউতা থকাহেঁতেনতো ইমান চিন্তা নাছিলে, তই আৰু মাক চাব লাগিব হয় নাই? অঁ পেহী, তাকেই মই এতিয়া সেই মোক টিউশ্যন কেইটামান বিচাৰি দিবচোন পেহী। মই এনেই কৰোঁ এতিয়া 3টামান ল'ৰা ছোৱালী, অকণমান পাওঁ আৰু 1500 টকা এটা পাওঁ। আপুনি বিচাৰি দিবচোন আৰু কেইটামান। চাকৰি এটা কিবা এটা নকৰালৈকে মই টিউশ্যনটোকে কৰিব পাৰিম, অকণমান কষ্টটো কমিব মাৰ। হয় নেকি? হ'ব দে, মই তোক জনাম বাৰু দে। আমাৰ সেই ওচৰতে আছে নহয় কেইটামান ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালী, অকণমান বেছিকৈ পইচা পাবি সিহঁতক কৰিলে। ঠিক আছে, মই তোক জনাম দে বাৰু। দোকানখন বন্ধ কৰি যাওঁগৈ আৰু ঘৰলৈ। মা অকলে আছে, কঁকাল বিষটো ভাল পাইছে নে এবাৰ, ঘৰলৈ গ'লেহে গম পাম আৰু। মাজনী আহি পোৱা নাই যে এতিয়ালৈ, কিবা আহিছে নাই আৰু। অ' মা, মই আহিলোঁ দিয়া। তুমি কঁকাল বিষ ভাল পাইছা নাই? অঁ তই আহিলি, ইমান সময় কৰিলি যে। মই বোলো কিয় ইমান সময় আহি পোৱা নাই। ভাল পাইছোঁ দে অকণমান, চিন্তা কৰিব নালাগে। অঁ ঠিক আছে দিয়া, মই মলম এটা লৈ আনিছোঁ, খোৱাৰ আগত তোমাক লগাই দিম। মই এতিয়া ভাতকেইটা উঠাই দিওঁগৈ, তুমি ৰেষ্ট লোৱা। মাজনীটো বহুত কষ্ট হৈছে ন? মই বুজি পাইছোঁ দে, তোৰ বহুত কষ্ট হৈছে। ধেৎ মা, কি কথা ভাবি আছা এইবিলাক? কিহৰনো কষ্ট? মাজে মাজে যাব লাগে আকৌ দোকানলৈ, ইমান চিন্তা কৰিব নালাগে দিয়া। তোমাৰ গা বেয়া কাৰণেহে, এনেতো তুমিয়ে যোৱা সদায়, মইতো নাযাওঁৱেই। কিনো ক'ম আৰু এতিয়া, হয় কিনো কৰিবি এতিয়া, উপায় নোহোৱা হৈছে আৰু। কৰিবতো লাগিবই, কাম নকৰিলে খাম কেনেকৈ, কি হ'ব হয়নে? হ'ব দিয়া মা, তুমি ইমান চিন্তা কৰিব নালাগে। আৰু তোমাক এটা কথা ক'ব আছে, আজি মই আৰু টিউশ্যনৰ কথা সুধিছোঁ নহয়, কেইটামান আৰু টিউশ্যন পাম। কেইটামান টিউশ্যন পালে কেইটামান টকাও বেছিকৈ পাম, গতিকে ইমান আমাৰ চলিবলৈ অসুবিধা নহয়। তুমিও মানে ঘনাই দোকানলৈ নগ'লেও হ'ব তেতিয়া। এনেইতো এতিয়া কৰোঁৱেই, আৰু যদি 3-4টামান পাই দিওঁ, তেতিয়া আৰু সুবিধা হ'ব আমাৰ। আৰু মোৰ পঢ়া কমপ্লিট হ'বলৈও আৰু কেইটামান দিনহে আছে। মোৰ লাষ্ট পৰীক্ষাটো দি লওঁ আৰু তাৰপিছত মই কিবা এটা কৰিম দিয়া, তুমি চিন্তা নকৰিবা। তুমি ইমান চিন্তা কৰি থাকিব নালাগে, চিন্তা কৰি থাকিলে গাহে বেয়া হ'ব। তুমি ইমান চিন্তা নকৰিবা। হ'ব দে বাৰু। এতিয়ানো মই জানো তোৰ আৰু পঢ়িবলৈ মন আছিলে, কিন্তু এতিয়া কি কৰিবি হয়, উপায় নাই আৰু। সেই মা, হ'ব দিয়া, তুমি চিন্তা নকৰিবা। ইমান মোৰ নপঢ়িলেও হ'ব আৰু মোৰ ডিগ্ৰীটো কমপ্লিট হ'লেই মোৰ হৈ যাব। মই এতিয়া চাকৰিৰ কাৰণেহে আৰু মাথা মাৰি আছোঁ। চাকৰি প্ৰিপেৰেশ্যনো কৰি আছোঁ। পৰীক্ষা হ'লেই পৰীক্ষা দিম আৰু ভগৱানে চকু মেলি চালেই হ'ল আৰু। ঠিক আছে দিয়া, তুমি ৰেষ্ট লোৱা, মই এতিয়া ভাতকেইটা বনাই লওঁগৈ।